নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী আপোনালোকক সাধাৰণ জ্ঞানৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম বিভিন্ন ধৰণৰ সাধাৰণ জ্ঞানৰ ওপৰত। তেন্তে আহক আমি কথাবোৰ আলোচনা কৰোঁ। অসমৰ মুঠ এলেকা কিমান শতাংশ বনাঞ্চলৰ অধীনত আছে? ইয়াৰ উত্তৰটো হৈছে 34%। অসমৰ কোনখন জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক? ইয়াৰ উত্তৰটো হৈছে ডিব্ৰুগড়। ৰাছিয়াত মুঠ সময় অঞ্চল টাইম জোন আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 11। নিম্নলিখিত কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ কম? ইয়াৰ উত্তৰটো হৈছে ধুবুৰী। বিশ্বৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে জাগিৰোড, অসম। অসমৰ বিধান পৰিষদৰ মুঠ আসনৰ সংখ্যা কিমান? ইয়াৰ উত্তৰ হৈছে 126খন। কিমানখন ভাৰতীয় ৰাজ্যৰ সৈতে অসমৰ এক উমৈহতীয়া সীমা আছে? ইয়াৰ উত্তৰ হৈছে 7খন ৰাজ্যৰ সৈতে। নিম্নলিখিত কোনটো বিশ্বৰ সৰ্বাধিক সোণ উৎপাদক দেশ? ইয়াৰ উত্তৰ হৈছে চীন। কোনখন দেশ পৃথিৱীৰ সৰ্ববৃহৎ ঊণ উৎপাদক? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অষ্ট্ৰেলিয়া। কলৰ সৰ্ববৃহৎ উৎপাদক দেশ কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰতবৰ্ষ। অসমত ইউনেস্কোৰ কিমানখন বিশ্ব ঐতিহ্যবাহী স্থান আছে? ইয়াৰ উত্তৰ হৈছে 2টা স্থান আছে। বিশ্বৰ আটাইতকৈ ডাঙৰ চাহ উৎপাদক দেশ কোনখন? ইয়াৰ উত্তৰ হৈছে চীন দেশ। অসমত কিমানটা তেল শোধনাগাৰ আছে? ইয়াৰ উত্তৰ হৈছে 4টা। কোনখন দেশত বিশ্বত প্ৰাকৃতিক গেছৰ সৰ্বাধিক ভাণ্ডাৰ আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰাছিয়াত। দক্ষিণ এছিয়াৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি কোনখন দেশত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে ভাৰতবৰ্ষত অৱস্থিত। নিম্নলিখিত কোনখন দেশৰ দক্ষিণ এছিয়াত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক? ইয়াৰ উত্তৰ হৈছে বাংলাদেশ। ব্ৰহ্মপুত্ৰৰ ওপৰত নৰনাৰায়ণ সেতুৱে কোন জিলাসমূহক সংযোগ কৰে? ইয়াৰ উত্তৰ হৈছে বঙাইগাঁও আৰু গোৱালপাৰা জিলা। নিম্নলিখিত কোনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্ববৃহৎ নদী প্ৰবাহ প্ৰণালী? ইয়াৰ উত্তৰ হৈছে মিছিছিপি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নিম্নলিখিত কোনখন জিলাত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে গোলাঘাট, নগাঁও, কাৰ্বি আংলং। নাটোত কিমানখন দেশ অন্তৰ্ভুক্ত হৈছে? ইয়াৰ উত্তৰ হৈছে 30খন দেশ। কোনদিনা বিশ্ব এইডছ দিৱস পালন কৰা হয়? ইয়াৰ উত্তৰ হৈছে 1 ডিচেম্বৰ তাৰিখে। কোনদিনা বিশ্ব জনসংখ্যা দিৱস উদযাপন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 11 জুলাই তাৰিখে।
এস্কিমোৰ বাসিন্দাসকলক কোনখন দেশত আছে? ইয়াৰ উত্তৰ হৈছে কানাডা। পৃথিৱীৰ সৰ্ববৃহৎ কপাহ উৎপাদক দেশ কোনখন? ইয়াৰ উত্তৰ হৈছে ভাৰতবৰ্ষ। অসমৰ কিমানখন জিলাৰ আন্তঃৰাজ্যিক সীমা আছে? ইয়াৰ উত্তৰ হৈছে 28খন জিলাৰ আন্তঃৰাজ্যিক সীমা আছে। পৃথিৱীৰ আটাইতকৈ বেছি চাউল উৎপাদক দেশ কোনখন? ইয়াৰ উত্তৰ হৈছে চীন দেশত আটাইতকৈ বেছি চাউল উৎপাদন কৰা হয়। নিম্নলিখিত কোনটো সাগৰৰ উপকূল নাই? ইয়াৰ উত্তৰ হৈছে চেৰগাছু সাগৰ। অসমৰ প্ৰশাসনিক জিলাৰ মুঠ সংখ্যা হৈছে 35খন। অসম বাংলাদেশ সীমান্তৰ দৈৰ্ঘ্য হৈছে, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 262 কিলোমিটাৰ। অসম কোন জলবায়ু অঞ্চলত পৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মৌচুমী জলবায়ু। অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। আজিলৈ ইমানেই আছিল। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল। এনেধৰণৰ ভিডিঅ'বোৰ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যদি এই ভিডিঅ'টো আমাৰ ফেচবুক পেজত চাই আছে তেন্তে পেজটো লাইক এণ্ড ফ'ল' কৰি দিব। আকৌ লগ পোৱাৰ আশাৰে আপোনালোকৰ পৰা বিদায় বিচাৰিছোঁ। নমস্কাৰ।